এই ভিডিঅ'টো সকলো ছোৱালীৰ বাবে নহয়, কিছুমান ছোৱালীৰ বাবেহে। যিসকল ছোৱালীয়ে মোৰ কথাখিনিত বেয়া পোৱা নাই কমেন্ট কৰিবা। যিসকল ছোৱালীয়ে চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰে তেওঁলোকক মই কেইটামান কথা কওঁ, মন দি শুনিবা আৰু বেয়া নাপাবা। চুটি কাপোৰক তোমাক সেইজন ল'ৰাইহে পছন্দ কৰিব যিজন ল'ৰাই তোমাক টাইম পাছ কৰিব চাব। যিজন ল'ৰাই বিয়া পাতিম বুলি ভাবিব সেইজন ল'ৰাই চুটি কাপোৰ পিন্ধিব দিয়াটো দূৰৰে কথা, চুটি কাপোৰৰ নাম ললেই গালি দিব। ছোৱালীসকলে এই কথাটো যিমান সোনকালে বুজি পাব তেওঁলোকৰ বাবে সিমানেই ভাল হ'ব। এতিয়া কিছুমান ছোৱালীয়ে মোক কব যে আমি ল'ৰা ইমপ্ৰেছ কৰিবলৈ চুটি কাপোৰ নিপিন্ধো, নিজৰ কমফৰ্টেবলৰ কাৰণে পিন্ধো। মই কওঁ যে চুটি কাপোৰে যদি কমফৰ্টেবল হয় তেতিয়া ঘৰত থাকিলে নাইটি কিয় পিন্ধি থাকা? যদি চুটি কাপোৰে কমফৰ্টেবল হয় তেতিয়া ঘৰত থাকিলে কুৰ্তি প্লাজো কিয় পিন্ধি থাকা? যদি চুটি কাপোৰে কমফৰ্টেবল হয় তেতিয়া বিয়া হোৱাৰ পাছত কিয় চাদৰ মেখেলা পিন্ধিব চেষ্টা কৰা? শুনা, যিটো শুৱনি তোমাক ঢাকি ৰখা শৰীৰে দিব সেইটো শুৱনি তোমাক উলংগ শৰীৰে নিদিয়ে। যিখিনি সন্মান তোমাক ঢাকি ৰখা শৰীৰে দিব সেইখিনি সন্মান তোমাক উলংগ শৰীৰে নিদিয়ে। যিখিনি মৰম তুমি ঢাকি ৰখা শৰীৰত পাবা সেইখিনি মৰম তুমি উলংগ শৰীৰত নোপোৱা। গতিকে যিমান পাৰা নিজৰ শৰীৰটো ঢাকি ৰাখিব চেষ্টা কৰা। ধন্যবাদ।